ওই মশলা পিঁয়াজ নহৰু ও ওই ভাই জলদি কাট মোৰ মছলা পিছা হৈ গৈছে বাইদেউ কাটিছোঁ তোমাৰ ইমান জলদি মছলা পিছা হৈ গ'ল নে তুমি কি মছলা পিছিলা কি পিছিম অলপ নহৰু অলপ আদা আৰু অলপ জলকীয়া পিছিছোঁ আৰু কেইটামান পিঁয়াজ কাটিলোঁ হয় নেকি বাইদেউ মোৰো মাছ কাটা হৈ গৈছে আৰু কাট জলদি কাট ভালমতে পিচবোৰ কাটিবি ডাঙৰ সৰু নেকাটিবি ডাঙৰ সৰু কাটিলে তই আকৌ মোক খোৱাৰ লগত কাজিয়া কৰিবি মোক সৰু দিছা বুলি তুমি টেনচন নলবা মই ভালমতে কাটিম আগতে মই মাছ দোকানত কাম কৰিছিলোঁ সেইটো দেখোতেই গম পাই আচ্ছা নেক্সট অলপ দীঘলকৈ ৰাখিবি হ'ব বাইদেউ আৰেও বাইদেউ মোৰ মাছ কাটা হৈ গৈছে হ'ল যদি মাছটো ধুই ৰাখি দে A few moments later. বাইদেউ তুমি পিয়াজটো ভালমতে গুচাই লৈছা আৰে বাবা মই ভালমতে গুচাই লৈছোঁ তই মোক ক'ব নালাগে বাইদেউ জলদি বনোৱা মাছৰ জোলটো মোৰ বহুত ভোক লাগিছে ঐ ভাই বনাইছোঁ আৰু 5 মিনিট লাগিব জোল ৰেডি হৈ যাব হয় নেকি বাইদেউ আজি জোলৰ ৰেচিপিটো কি কৰি বনালা কি দিছা চবতকৈ প্ৰথমতে যি তেলত মাছবোৰ ভাজিছিলোঁ সেই তেলত পিঁয়াজ নহৰু আৰু মছলাবোৰ দি ভালমতে মছলাবোৰ ভাজিছোঁ বাইদেউ আলু চালু দিবা নেকি ভাই মই পাহৰিয়ে গৈছিলোঁ আলু দিব লাগিব বাইদেউ ৰেডি হৈ গ'ল নেকি ভাই ৰেডি হৈ গ'ল আগতে তই গছৰ ডালটো কাটি ল মই ৰান্ধো হ'ব বাইদেউ মই কাটি লওঁ মোৰ বেছি সময় নালাগে মোৰ 2-3 মিনিট লাগিব ডালটো কাটিবলৈ তুমি ৰান্ধি থাকা ভাই মই ৰান্ধি আছোঁ তই জলদি কাটি পেলাই আহি যাবি তই নেকটাকে নাহিবি পিছে হ'ব দে বাইদেউ মই কাটি পেলাই গৈ আছোঁ কাটি পেলাই আহি যাবি A few moments later. ওই মছলা পিঁয়াজ নহৰু মছলা পিঁয়াজ নহৰু আজি খাম মাছৰ জোল জোল বনাম পাতলা আজি খাম আমি মাছৰ জোল আপাহঁত তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি বন্ধু বান্ধৱীৰ লগত আৰু কমেণ্টবোৰ কৰিবি ভাল কৰিবি দেই